শকুনিয়ে কি সঁচাকৈয়ে কৌৰৱসকলক মাৰিব বিচাৰিছিল নেকি? শকুনি, যাৰ প্ৰকৃত নাম আছিল হুবালুক্তম। বহুতে বিশ্বাস কৰে যে শকুনি জন্মৰে পৰাই সুৰা আছিল, কিন্তু বাস্তৱতেও পিতৃয়ে নিজেই শকুনি ভৰি হাড় ভাঙি দিছিল, যাতে তেওঁ নিজৰ পৰিয়ালৰ ওপৰত হোৱা অত্যাচাৰ কেতিয়াও পাহৰি নাযায়। শকুনিৰ ভনীয়েক গান্ধাৰীৰ বিবাহ হৈছিল অন্ধ ৰাজকুমাৰ ধৃতৰাষ্ট্ৰৰ সৈতে, কিন্তু সেই বিবাহৰ আগতে এটা প্ৰচলিত ৰীতি অনুসৰি গান্ধাৰীৰ প্ৰথমে এটা ছাগলীৰ সৈতে বিবাহ কৰোৱা হৈছিল আৰু তাৰ পিছত সেই ছাগলীটোক বলি দিয়া হৈছিল। বহু বছৰ পিছত যেতিয়া ধৃতৰাষ্ট্ৰই এই কথা জানিব পাৰিলে, তেতিয়া তেওঁ অত্যন্ত ক্ৰোধিত হ'ল আৰু তেওঁ গান্ধাৰ ৰজা সুবলৰ সৈতে তেওঁৰ সমগ্ৰ পৰিয়ালক কাৰাগাৰত বন্দী কৰি থৈছিল। কাৰাগাৰত প্ৰতিদিনে তেওঁলোকক মাত্ৰ একমুঠি চাউল দিয়া হৈছিল। ৰাজা সুবলে বুজি পাইছিল যে এইটো তেওঁলোকক লাহে লাহে অনাহাৰে মাৰিবলৈ কৰা এক ষড়যন্ত্ৰ। তেতিয়া তেওঁ সিদ্ধান্ত ল'লে যে পৰিয়ালৰ আন কোনো সদস্যই খাদ্য নাখাব, কেৱল শকুনিয়ে খাব, যাতে 100জনৰ মাজত অন্ততঃ এজন পুত্ৰ জীয়াই থাকি পৰিয়ালৰ অপমানৰ প্ৰতিশোধ ল'ব পাৰে। মৃত্যুৰ আগতে শকুনিৰ মাতৃয়ে কৈছিল, মোৰ শৰীৰৰ এটা হাড় লৈ থবা, সেই হাড়েৰে যি পাচা বনাবা সেয়া সদায় তোমাৰ ইচ্ছামতে চলিব। শকুনিয়ে সেই হাড়েৰে একালৌকিক পাচা তৈয়াৰ কৰিছিল আৰু প্ৰতিশোধৰ জুই হৃদয়ত লৈ হস্তিনাপুৰলৈ উভতি আহিছিল। কিন্তু শকুনিয়ে কৌৰৱসকলক নিজ হাতেৰে হত্যা কৰিব বিচৰা নাছিল। তেওঁ বিচাৰিছিল যে কৌৰৱসকল নিজৰ দুষ্টকৰ্মৰ ফল নিজেই ভোগ কৰক। সেইবাবে তেওঁ দুৰ্যোধনক নিজৰ মোহৰা বনালে আৰু পাণ্ডৱ আৰু কৌৰৱসকলৰ মাজত যুদ্ধৰ জুই জ্বলাই দিলে। শেষত শকুনিৰ প্ৰতিশোধ সম্পূৰ্ণ হ'ল আৰু কৌৰৱসকলৰ বিনাশ হৈ গ'ল।